এই গেছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে যেহেতু ময়ো ভালে আছে আপোনালোকৰ মৰম আশীৰ্বাদ ভাল পোৱাৰ কাৰণে যেহেতু আজি আমি এঠাইত আহিব পাৰিছোঁ যেহেতু আমি আহিছোঁ এতিয়া বৰ্তমান আহিছোঁ পাণবাৰী গাঁও পঞ্চায়ত ক'লে সকলোৱে চিনিয়ে পায় যিহেতু ঢেকীয়াজুলি ইউনিটকেইটা বাকী আছে যিহেতু ইয়াতে আমাৰ ক'বলৈ গ'লে যিহেতু গুৰু ব্যক্তিসকলে সকলোৱে আহিছে যিহেতু বৈশিষ্ট্যসকল মানুহকেইটা যিহেতু অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এটা কথা কি যিহেতু মানুহৰ মাজত থাকিলে যিহেতু এটা সুন্দৰ এটা ভিউ পাওঁ যিহেতু চাওক আপোনালোকে মনোৰঞ্জন দিবৰ কাৰণে যিহেতু কোনখন ঠাইত আহি গৈছোঁ আমি যিহেতু এমটেক ব্লগটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক যিহেতু এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিহেতু ভিডিঅ'টো আল্টিমেট হ'বলৈ গৈ আছে যিহেতু মই এতিয়া মানে বৰষুণৰ ছিজন আৰু যিহেতু এতিয়া কি কৰিম এতিয়া মোৰ বাইকখন ওলোৱা নাই এতিয়া বৰ্তমান যিহেতু আমি টমটমাৰে গৈ আছোঁ আপোনালোকে চাব পাৰিছে স্ক্ৰীণত আৰু যিহেতু পুৰা চাই থাকিব লাষ্টলৈকে ভিউটি প্ৰগ্ৰামটো পাই যাব আপোনালোকে এম দাস ব্লগ বুলি মাৰিব ইউটিউবত আপোনালোকে প্ৰগ্ৰামটো সকলোৱে পাই যাব ধুনীয়া ধুনীয়া ইউটিউব চাই আপোনালোকে এম দাস ব্লগ মাৰিব পাই যাব প্ৰগ্ৰামটো ইউটিউবতো হৈ যাব যিহেতু ইয়াতে অহাৰ পিছতে যিহেতু ইমান মৰম ছাপোৰ্ট দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ইমানখিনি আগবঢ়াই দিয়াৰ কাৰণে মোৰ চেনেলখন বা মোৰ যি ইয়াতে ধৰক না ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সট লেভেল ফেমিলিৰ সৈতে যোনকেইটা মোক দিছে সেইকেইটা গমেই পাইছে কাক দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ তাকে আৰু যিটো আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিয়ক না প্লিজ তো ছাবস্ক্ৰাইব কৰিলে পইচা নালাগে যিহেতু ছাবস্ক্ৰাইব অবিহনে যিহেতু আমি আধৰুৱা হৈ আছোঁ যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই দিয়ক মোৰ চেনেলটো যাতে অন্যতম ধৰণৰ ভিডিঅ'কেইটা লৈ আহিব পাৰে আপোনালোকক মনোৰঞ্জন দিব পাৰোঁ তাৰে কামনা আজি যিটো আপোনালোকৰ প্ৰগ্ৰামখন চাই আছে এই প্ৰগ্ৰামখন চাওকচোন আপোনালোকে মানুহৰ মুখ ফালে অকণমান চাওক অকণমান যিহেতু স্মাইলটো কিমান ধুনীয়া দি আছে যিহেতু আজিৰ দিনত যিহেতু মই ভাবিব পৰা নাই ইমান মানুহৰ মাজত যিহেতু এইখন ভিডিঅ' লৈ আহিব পাৰিম যিহেতু আপোনালোকে মনোৰঞ্জন দিব পাৰিম চাওক না মানুহৰ হাঁহি ধেমালি ইমান এনজয় মমেণ্ট এটা আহিছে যিহেতু আজি ক'বলৈ গ'লে যিটো মোৰ মাটি মোৰ দেশ যিটো দিছে মানে ৰচনাখন এইখন ৰচনাৰ কাৰণে যিহেতু আমাৰ এটা গৰ্বিত যিহেতু আমাৰ অসমত যিহেতু তাৰ কাৰণে বহুত পিছলৈ ধুনীয়া ওলাইছে আৰু যিহেতু এটা বস্তু ক'ব লাগিব যিহেতু মানুহৰ চাওক না ফিলিংছকেইটা চাওক না কিমান একদম শান্তি শৃংখলা বজাই ৰাখিছে তাৰ কাৰণেও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুৰা ভিডিঅ' লাষ্টলৈকে চাব যিটো এতিয়া ঝুমুৰ নৃত্য হ'ব অলপ পাছতে আপোনালোকে চাব পাৰিব স্ক্ৰীণত ভিউখিনি যিহেতু মই আছোঁ এক ছাইডত যিহেতু পুৰা ভিডিঅ' ষ্টাৰত লৈ আছোঁ যিহেতু আপোনালোকে জানেই যিহেতু মই এজন ইউটিউবাৰ হিচাপত নাম লৈছোঁ আৰু যিহেতু সেইটো নাম যাতে এনি টাইম বজাই ৰাখিব পাৰোঁ তাৰে মোৰ কামনা চাই থাকক যিহেতু আমাৰ পাণবাৰী গাঁও পঞ্চায়তৰ যিহেতু প্ৰেচিডেণ্টে মোক এতিয়া বাই বাই দিছে তাৰ কাৰণে থেংক ইউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ইয়াত অনাৰ কাৰণে বা ইয়াতে ভিডিঅ' বনোৱা দিয়াৰ কাৰণে পাৰ্মিশ্যন থেংক ইউ বহুত আৰু যিহেতু কি ক'ম যিহেতু ভিডিঅ'টো লাষ্টলৈকে চাব যিহেতু এতিয়া ঝুমুৰ নৃত্য আৰম্ভ হ'ব যিহেতু অলপ পাছতে যিহেতু আমাৰ যি নাচনীকেইটা আছে ইয়াতে পূৰা ৰেডি বগৰা হৈ আছে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব প্লিজ 1 2 3 start
যাত্ৰাৰ যি উৎসৱ বুলিয়ে ক'ব লাগিব। এই উৎসৱত আমাৰ আজি উপস্থিত থকা আমাৰ সচিব ডাঙৰীয়া, উপসভাপতি আমাৰ সুদৰ্শন ডাঙৰীয়া, আমাৰ ছয়গৰাকী ভিঅ বাইদেউসকল, দীপিকা বাইদেউসকল, উপস্থিত ৱাৰ্ড সদস্যসকল, সদস্যসকল, উপস্থিত আমাৰ বিভিন্ন গোটৰ পৰা অহা আই মাতৃসকল, সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ, নমস্কাৰ জনাইছোঁ। আপোনালোকে আজি আমাৰ এই অমৃত কলহ যাত্ৰাৰ যি উৎসৱ, এই উৎসৱত আপোনালোকে যি মাটি সংগ্ৰহ কৰি আমাৰ মাজত আনিলে, তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান গৰীবৰ মাজতো আজি আমাৰ মাজত আহি উপস্থিত হৈছে। যি অমৃত কলহ যাত্ৰাৰ যি উৎসৱ, এই উৎসৱত আমি খুব ভাল লাগিছে। আপোনালোকে সকলোৱে নিজৰ কালচাৰৰ ড্ৰেছ পিন্ধি আহিছে, আই মাতৃসকলে, আৰু চাবলৈ গ'লে আজিৰ সভাত খুব কমেই আছে আৰু আহি যাব কেইজন আছে, কিন্তু মহিলা একদম পুৰা মই চাৰি দিছোঁ মোৰ ফালৰ পৰা মহিলা গোটেইখিনি আপোনালোকক মোৰ একদম আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি যি উলক মালক প্ৰগ্ৰামখিনি আছিলে, এই প্ৰগ্ৰামখিনি ভিডিঅ' যাতে সকলোৱে পাই যায় তাৰে মোৰ কামনা। যিটো ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ ভিডিঅ' যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি এটা উৎসাহ দিয়ক, যাতে আমি নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ, আপোনালোকৰ মনোৰঞ্জন দিব পাৰোঁ, তাৰে মোৰ কামনা। যিহেতু এতিয়া বহুত প্ৰকাৰে দি আছে, সকলোৱে খোৱা দোৱা কৰি পিন্ধাই যাব, আজি জাতীয় সংগীত আৰম্ভ হ'ব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে, মোৰবাদী ধন্যবাদ।